নমস্কাৰ ব্ৰহ্মপুত্ৰ মিডিয়াৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথালৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ সৈতে আছে ছ'চিয়েল মিডিয়াৰ সেনসেশ্যন বিদুৰ মিংমা চেত্ৰী আৰু তেওঁৰ ঘৰ ধেমাজি জিলাৰ জোনাই মহকুমাত। আমি পোনপ্ৰথমে ব্ৰহ্মপুত্ৰ মিডিয়াৰ দৰ্শকসকলক বিদুৰ মিংমাৰ সৈতে চিনাকি কৰি দিব খুজিছোঁ। বিদুৰ মিংমা, তোমাক আমাৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথালৈ স্বাগতম জনাইছোঁ। তোমাৰ নিজৰ বিষয়ে অকণমান কোৱা। মই একচুৱেলি ধেমাজিৰ হয়, ধেমাজি জোনাইত থাকোঁ। তাৰ পৰা অহা মোৰ হ'ল কেইবাবছৰ হ'ল। তাৰপিছত আহি মেলি মই আগতে হোটেলত কাম কৰিছিলোঁ। তাত হোটেলত কাম কৰি অহাৰ পিছত ডিব্ৰুগড়লৈ আহিলে, মোৰ বমাই লৈ আহিলে। তাৰপিছত ডিব্ৰুগড়তো হোটেলত কাম কৰিবলৈ মানে ধৰিছিলোঁ আৰু তাৰপিছত ওচৰৰ ঘৰ এজনে মই যেতিয়া কাম কৰিবলৈ যাম আৰু মাতিব আহিছে। তাৰপিছত ওচৰত মই গান গাই চিঞৰি আছিলোঁ, নেপালী গানো গাওঁ, তেতিয়া খুব নেপালী গান গাই থাকোঁ। তাৰপিছত ওচৰত পাই মেলি তেখেতে মাতিলে, মোৰ ৰেণ্টৰ য'ত আছিলোঁ আমি তালৈ আহিলে। তাৰপিছত কৈছে ল'ৰাজনক মই থ'ম বুলি ক'লে। তাৰপিছত তেখেতৰ লগত মই তেতিয়া গাড়ীত উঠিবলৈ খুব চখ আছিলে। গাড়ীত আমি উঠা নাই, আগত চাইকেল চলাই থকা মানুহে, তলেদি চাইকেল চলাই যাওঁ, পৰি যাওঁ। তাৰপিছত গাড়ী দেখিলোঁ, তেখেতৰ গাড়ীও আছে। তাৰপিছত তেখেতৰ লগত গ'লোঁ, থাকিলোঁ, ফুৰাবলৈ নিলে, ফুৰিলোঁ অলপমান। তাৰপিছত খুবেই ভাল লাগে আৰু গান শিকালে আৰু স্কুলতো নাম লগাই দিলে। মই আগত পঢ়া নাছিলোঁ কোনো স্কুলত। তাৰপিছত ইয়াত আহি আমি ডিব্ৰুগড়তে LP স্কুলৰ পৰা পঢ়িলোঁ আৰু ক্লাছ 8লৈকে পঢ়িব পাৰিলোঁ আৰু তাৰপিছত সেইখিনি কৰাৰ পাছত তাৰপৰা এটা দুটা মইনা পাৰিজাত বুলি আছিলে, জ্যোতি মইনা পাৰিজাত, যোনটো পাৰিজাতত মই আছিলোঁ, সৰু সৰু ল'ৰা ছোৱালী থাকে। তাতে অলপ শিকিলোঁ, তাত গানবোৰ অলপমান শিকিলোঁ। তাৰপিছত মই আমাৰ চাউলখোৱা মহাবিদ্যালয় বুলি আছে, তাত গান শিকায়, তাতো গৈ কিনি শিকিলোঁ অলপ। তোমাৰ পঢ়া শুনাৰ বিষয়ে অকণমান ক'বা নেকি? পঢ়া শুনা তেনে চোকাই আছিলোঁ, গাধাও ইমান নাছিলোঁ। LP স্কুলত আছিলোঁ, LP আমাৰ পল্টন বজাৰ LP স্কুলত। তাত এতিয়াহে ক্লাছ 5 কৰিলে, আগত ক্লাছ 4লৈকে আছিলে। জোনাই পল্টন বজাৰ? নহয়, আমাৰ ডিব্ৰুগড়ত আহি কিনি মই পঢ়া শুনা আৰম্ভ কৰিছোঁ। হয়, তাত পঢ়াৰ পিছত আৰু বৃত্তিও পাইছিলোঁ। মই বৃত্তি 2nd ডিভিজন পাইছিলোঁ নেকি, বৃত্তি পাইছিলোঁ। তাৰপিছত গভৰ্ণমেণ্ট বইজত চিট পৰীক্ষাত পাছ কৰিলোঁ। ক্লাছ 8লৈকে মোৰ পঢ়া হ'ল আৰু এনেতো 1st ডিভিজনে আহোঁ। পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে তুমি তোমাৰ পঢ়া শুনা সম্পূৰ্ণ কৰিব নোৱাৰিলা। তুমি কাৰ গান বেছিকৈ গাই ভাল পোৱা? আগতে জুবিন দাটো মোৰ ফেভৰেট। তাৰপিছত মই এতিয়া বৰ্তমান ডিব্ৰুগড় জুবিন ফেন ক্লাবৰ মেম্বাৰো হয়, তাতে আমি কাম কৰোঁ। আৰু সিহঁতে মোক ৰিকুৱেষ্ট কৰি পঠাইছে, তুমি জুবিন দাৰে আগৰ পৰাই গোৱা যদি জুবিন দাৰে গান গাবা বেছিকৈ। আৰু তাৰ লগতে মই নীল আকাশ দাৰো গান গাওঁ, চবৰে অলপ অলপ গাওঁ গানবোৰ। তোমাক যদি এই মুহূৰ্তত জুবিন গাৰ্গ বা নীল আকাশৰ যিকোনো এটি জনপ্ৰিয় গীত গাবলৈ কওঁ, তুমি কোনটো গীত গাবা? জনপ্ৰিয় বুলিবলৈতো বহুতেই আছে, তথাপি প্ৰতিদিনেতো মোৰ খুবেই ভাল লাগে গানটো, সেইটোকে অলপমান গাই দিছোঁ। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহ নিয়াৰে ভুল, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহ নিয়াৰে ভুল, ও আকাশে গাতে লবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে, খৰালি হৈ থাক তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়, দাৰি ৰাৰা দাৰে ৰাৰা দাৰে ৰে দাৰে ৰৈ, দাৰি ৰাৰা দাৰে ৰাৰা দাৰে ৰে দাৰে ৰৈ। ধন্যবাদ, খুব ভাল লাগিলে। তোমাক এটা প্ৰশ্ন সোধোঁ, যদি তুমি বেয়া নোপোৱা। তুমি অলপ আগত কৈছিলা যে তোমাৰ পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে তুমি হোটেলত কাম কৰিবলৈ তুমি বাধ্য হৈছিলা, তুমি হোটেলত কাম কৰিব লগা হৈছিল। এজন সন্তান কেতিয়াও মাক বাপেকে নিবিচাৰে যে তেওঁ হোটেলত কাম কৰক, কিন্তু তোমাৰ মানে কোনটো পৰিস্থিতিৰ কাৰণে তুমি হোটেলত কাম কৰিব বাধ্য হৈছিলা? তুমি একচুৱেলি আমাৰ কি হৈছে, আমাৰ ঘৰত কোনো শিক্ষিত মানুহ নাই। দেউতা আছিলে, সৰুতে ঢুকালে।
তেতিয়া আমি সৰু আছিলোঁ, মোৰ ভাইটিওতো কেঁচুৱাই আছিল আৰু দেউতা ঢুকোৱাৰ ফলত মায়ে আগৰ পৰাই হোটেলত কাম কৰে, মাও নিজেও কৰে, কাঁহী বাচন ধুৱে তাতে। তাৰপিছত মইনো কি কৰিম আৰু, মই এনে থকাতকৈ মাৰ লগতে যাওঁ, মায়ে এইপিনে কৰে, মই গিলাচ বাতিখিনি উঠাই মেলি মাৰ ওচৰত দিওঁগৈ, মায়ে মাজে আকৌ এইখিনি লৈ আহোঁ। তোমাৰ বয়স কিমান আছিল? তেতিয়া মোৰ এনেকৈ 7-8 বছৰমান আছিল চাগে, মই ইমান মনত নাই। তাৰপিছত সেইটোৱে হ'ব। তাৰপিছত মায়ে তাত কৈ থাকে, মই এইখিনি কৰি থাকোঁ আৰু তাৰপিছত একেলগে তেতিয়া মই পাৰ ডে 10 টকা কৰি পাওঁ, পাৰ ডে 10 টকা কৰি পাওঁ। আৰু ভাইটি আছে ওচৰত, মায়ে মান্থলি পইচা তোলে আৰু মই লওঁ মোৰ ডেইলি। তাৰপিছত মই চাউল নিছিলোঁ তেতিয়া। আমাৰ কিমান বছৰ কাম কৰিলা হোটেলত? হোটেল মই 3 বছৰমান কৰিলোঁ। 3 বছৰমান জোনাইত ডিব্ৰুগড়ত কৰিম বুলিহে আহিছিলোঁ, ডিব্ৰুগড়লৈ কৰিম বুলিহে আহিছিলোঁ। জোনাইতে মই কৰিছিলোঁ পাৰ ডে 10 টকা, 7 টকা চাউল আছিলে কিলো, 7 টকা 1 কেজি চাউল লৈ যাওঁ। আৰু ভাইটিৰ কাৰণে বা মোৰ কাৰণে চবে খাবলৈ চাহৰ লগত বিস্কুটে, বন বিস্কুট বুলি কয়, সেইটো 1 টকা লৈছিলে। তাৰ পৰা আমি কিনি মেলি এইখিনি খাওঁ আৰু। তুমি যে গান গাবলৈ প্ৰয়াস কৰিছা বা চেষ্টা কৰিছা, তাৰ আঁৰত কোনোবা বিশেষ ব্যক্তি আছে নেকি যিয়ে তোমাক অনুপ্ৰেৰণা যোগাইছে যে তুমি গান গাব পাৰা, যে বিদুৰ তুমি গান গোৱা বা গান গাবলৈ চেষ্টা কৰা, তেনেকুৱা কোনোবা তোমাৰ বিশেষ ব্যক্তি আছে নেকি তোমাৰ আঁৰত? মোক যোনে লৈ গৈছিলে, মই যেতিয়া হোটেলত কাম কৰিবলৈ ওলাইছিলোঁ তেতিয়া মোক তেখেতে যোনে মাতি লৈছিলে, তেখেতৰ নাম হৈছে যোগানন্দ দত্ত। তেখেত খুব ভাল মানুহ। মোক নহয়, তেখেত ডিব্ৰুগড়। যেতিয়া মই ডিব্ৰুগড়লৈ আহিছিলোঁ কাম কৰিবলৈ, তেতিয়া মোক তেখেতে পালে। মোৰ গান শুনি কিনি একচুৱেলি মই তেতিয়া নেপালী গান খুব চিঞৰি গাই থাকোঁ ঘৰতে, মানে বৰমাহঁতে আছিলে। তাৰপিছত তেখেতে মোক পালে, লৈ গ'ল। লৈ যোৱাৰ পিছত মোক অলপ গানো শিকালে। মই তেখেতৰে কথা কৈ আছিলোঁ, নামটো কোৱা নাছিলোঁ, ভুল হৈছিলে। এই জ্যোতি মইনা বাইদেউহঁতত মোক তেখেতে ভৰাই দিছিলে, নামটো পৰাপক্ষত তেখেতেই কৰি দিছিলে, মানে গোটেইখিনি স্কুললৈ পঢ়োৱা চব তেখেতে কৰিছিলে মানে। তাৰপিছত তাৰ পৰা ওলাই অহাৰ পিছত মই ৰঙৰ কামত ধৰিলোঁ। তাৰ পৰা ওলাই আহিবলগীয়া হ'ল আৰু পেইণ্টাৰ, ৰঙৰ কাম কৰিব ধৰিলোঁ। তাৰপিছত সেইখিনি মোৰ নিজৰ দাদা আগৰ পৰাই ডিব্ৰুগড়তে আছিলে, তেখেতে ৰঙৰে কাম কৰে। তো তেখেতৰ লগতে মই কৰিলোঁ, তাতো কৰিলোঁ 1 বছৰ মানৰ বেছিয়ে হ'ব চাগে কৰিলোঁ। তেখেতৰ লগতো ৰঙৰ কাম কৰিলোঁ, অলপ শিকিলোঁ। তাৰপিছত শিকাৰ পিছত এতিয়া মোৰ 22। বৰ্তমান তুমি কিহত ব্যস্ত হৈ আছা? এতিয়া বৰ্তমান ৰঙে কৰি আছোঁ এতিয়া ডিব্ৰুগড়তে, দাদাৰ লগতে কৰোঁ। তাৰপিছত ৰং কৰিলেতো নচলেগৈ। তেখেত এতিয়া অনুপম দা মোৰ লগত আছে, তেখেতে সকলো সময়তে সহায় কৰে। কেতিয়াবা পইচা নাথাকিলে যে অনুপম দা পইচা লাগে, 10 টকা এটা লাগে, সেইখিনি পৰ্যন্তলৈ বিচাৰোঁ, তেখেতৰ পৰা সহায় পাওঁ। আৰু আজি নিউজ লাইভে সংখ্যা বিচাৰি মোক মাতিছে, একমাত্ৰ তেখেতৰ কাৰণে মই আজি ইয়াত আহিব পাৰিছোঁ, বা আপোনালোকৰ লগতো যোগাযোগ হ'ব পাৰিছে, সেইটোৱে আৰু। তোমাক এটা প্ৰশ্ন সুধোঁ যে নিউজ লাইভৰ যি সুখৰ সংখ্যা বিচাৰি অনুষ্ঠানটি তেওঁলোকে আয়োজন কৰি আহিছে, অতি সুন্দৰ অনুষ্ঠান। তোমাৰ সেই সুখৰ সংখ্যা বিচাৰি অনুষ্ঠানটি সম্পৰ্কে তোমাৰ ব্যক্তিগত অনুভৱ আমি জানিব চেষ্টা কৰিম। ভালেই লাগিলে একচুৱেলি, সঁচা কথা ক'ব গ'লে। মানে কি হৈছে, তাত গৈ আজি মই লাইফত প্ৰথমবাৰ গৈছোঁ। আৰু তাত মানে যি ধৰণৰ লাইট দেখিছোঁ, তাত লাইট আছে, কেমেৰা চাৰিওপিনে মানুহ, পিনে মিউজিচিয়ান, অলপ নাৰ্ভাছ ফিল কৰিছিলোঁ। তথাপি অনুপম দাক লগতে তুমি এখন ভাল প্লেটফৰ্ম পাইছা, হয়, সেইটো হয়, বিকশিত কৰিবলৈ, তোমাৰ টেলেণ্টবোৰ তুমি ৰাইজক দেখাবলৈ, তোমাৰ সুপ্ত প্ৰতিভাসমূহ জাগ্ৰত কৰিবলৈ এটা ভাল মঞ্চ তুমি পাইছা। গতিকে নিশ্চিতভাৱে ময়ো ক'ব খোজোঁ যে সুখৰ সংখ্যা বিচাৰি অনুষ্ঠানটিয়ে তোমালোকৰ দৰে শিল্পীসকলক, যিসকল পথৰ শিল্পী বুলি কয়, তেওঁলোকে এখন প্লেটফৰ্ম দিছে, মৰ্যাদা দিছে। তোমাক যদি মই এই মুহূৰ্তত নীল আকাশৰ সৈতে গীত গাব কওঁ, তুমি কোনটো গীত গাবা? নীলদাৰ চেনি মাৰিটোতো গাই আছোঁ, যোৱাকালিও গালোঁ লাইভত। তাৰ আগতো মই বেলেগ এটা গাই দিওঁ, নীলদাৰে গান হয়, খুব ভাল। মাছলৈ গৈছিলোঁ গাই দিওঁ, সেইটো গাই দিলে বেছি ভাল লাগিব। মাছলৈ গৈছিলোঁ এজনী নাপালোঁ, ঘৰলৈ আহিবাই নিমখ ভাত খাই দিলোঁ। ঐ এজনী ছোৱালী, ঐ বহুত ভাল পাইছিলোঁ, এটালৈ পলাই গ'ল, এচুমা নাপালোঁ। এখেলো দিনে ধৰি মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ, আনৰে চকুতে বেয়া লগা হ'লোঁ, বেয়া লগা হ'লোঁ মই।
কলেজলৈ গৈছিলো দানাম ঘৰলৈ আহিলৈ খেতিতে ধৰিল। খুব ভাল লাগিল বিদুৰ। ধন্যবাদ। আজি বিদুৰৰ লগত বিদুৰৰ সাংগীতিক যাত্ৰা আঁৰত এজন বিশেষ ব্যক্তিৰ অৰিহণা আছে বুলি তেওঁ কৈছেই। তেওঁ হ'ল ডিব্ৰুগড়ৰ অনুপম দা। আজি আমাৰ এই বিশেষ অনুষ্ঠানত শিল্পীৰ মনৰ কথাত অনুপম দা উপস্থিত আছে। আমি অনুপম দাৰ মুখেৰে বিদুৰৰ যি টেলেণ্ট আপুনি দেখিলে আৰু আপুনি বিদুৰৰ যি প্ৰতিভা দেখি পেলাই আপুনি তেওঁক নিজৰ খা খৰচ আপুনি বহন কৰি আপুনি ডিব্ৰুগড়ৰ পৰা আপুনি সুদূৰ গুৱাহাটীলৈ তেওঁক লৈ আহিছে যে কিবা এটা প্ৰতিষ্ঠা কৰিবলৈ। আপোনাৰ অনুভৱ কেনেকুৱা? বিদুৰক লৈ বিদুৰে ভৱিষ্যতে এজন প্ৰতিষ্ঠিত সংগীত শিল্পী হিচাপে আপুনি যি প্ৰতিষ্ঠা কৰাৰ যি মন আপোনাৰ সেই অনুভৱৰ বিষয়ে জানিব চেষ্টা কৰিম। অনুভৱ যথেষ্টখিনিয়ে আছে ইয়াৰ প্ৰতি মোৰ। এজনী সঁচা কথা ক'বলৈ গ'লে সকলোৱে গম পাইছে, আজি ছ'চিয়েল মিডিয়াতো যথেষ্ট জনপ্ৰিয় হৈছে। চেনি চেনি মাই গীতটি নীলৰ খুব ধুনীয়া গাই, ইয়াৰ এটা সুপ্ত প্ৰতিভা লুকাই আছে ইয়াৰ হয়তো মই দেখি পাইছোঁ। আৰু নিজেও মই যিহেতু এজন কণ্ঠশিল্পী সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত মই ভালকৈ বুজি পাওঁ। আৰু ইয়াৰ দৰিদ্ৰতাৰ বিষয়ে সকলোৱে জানেই। আৰু দৰিদ্ৰতা আচলতে মাথো এটা শব্দহে। এইটো দৰিদ্ৰতা কেতিয়াও টেলেণ্টৰ আগত দৰিদ্ৰতা একোৱেই নহয় আচলতে ক'বলৈ গ'লে। ত' তাৰ বহুত টেলেণ্ট আছে আৰু সি আগুৱাই যাব বুলি মোৰ বিশ্বাস, তাকে জনাম। আৰু খুব ধুনীয়া গীত গায় সকলোৱে দেখে। কালি সুখসংগীয়া বুলি খুব এটা ডাঙৰ অনুষ্ঠানত আমি ভাগ লৈ আহিলোঁ আৰু ৰাইজৰ সঁহাৰি পাইছোঁ আৰু ৰাইজে মৰমৰ আশীৰ্বাদ দি গ'লে খুব ভাল লাগিব আমাৰ দুইজনকে। লগতে মোৰ যিহেতু আৰু আপোনাৰ খুব আৰু কি ক'ব লাগিব এতিয়া, আৰু মুঠতে ভালে কামনা কৰিছোঁ। মই সদায় লগতে আছোঁ আৰু সদায় লগতে থাকিম। প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ সন্তানক এজন বিশেষ ব্যক্তি বা তেওঁৰ যিজন এডমাইৰেবল যি পাৰ্চন থাকে তেওঁলোকৰ সৈতে কাম কৰাৰ সপোন দেখে নিজৰ সন্তানক। আপোনাৰ সন্তান নহয় বিদুৰ, তথাপিও আপুনি চাগে বিচাৰে যে এদিন বিদুৰে অসমৰ বা ভাৰতৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনোবা সংগীত শিল্পীৰ সৈতে কাম কৰাৰ সপোন সিও দেখিছে, হয়তো আপুনিও দেখিছে তাক লৈ। বিদুৰে কাৰ লগত কাম কৰিব পালে আপুনি সুখী অনুভৱ কৰিব? কেৱল কাৰ বুলি ক'বলৈ মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈতো নাযাওঁ বাৰু, ৰাষ্ট্ৰীয় পৰ্যায়লৈ। জুবিন দাক যদি পায় ইয়াৰ মানে আৰু একো নালাগে। এই অকল জুবিনত মানে অকল জুবিন দাকে বিচাৰে। হয়নে সপোনে ক'বলৈ গ'লে জুবিন দাৰ কথাই কৈ থাকে। বাকী মই সেইটোৱে বিচাৰোঁ যে জুবিন দাৰ লগত কাম কৰক। জুবিন দাই ইয়াক যথেষ্টখিনি বহুতখিনি শিল্পীক জুবিন দাই আগুৱাই নিছে। মোৰ মৰমৰ ভাইটি বিদুৰকো নিয়ক, লগতে ময়ো ইয়াৰ সমভাগী হৈ আগবাঢ়িম বুলি ভাবিছোঁ। আৰু তাকে চাওঁ এতিয়া কি হয়, তাৰ সেইটোৱে বিচাৰিছোঁ। ধন্যবাদ। ক'বলৈ গ'লে বিদুৰে জুবিনক বহুত ভাল পায়, জুবিন গাৰ্গক। হয়তো প্ৰতিগৰাকী অসমবাসীয়ে ভাল পায় জুবিন গাৰ্গক, কিন্তু আমি এতিয়া বিদুৰৰ পৰা জানিব চেষ্টা কৰিম জুবিনক কিয় ভাল লাগে। কিয় ভাল লাগে মানে জুবিনৰ গানবোৰে একচুৱেলি সঁচা মোক ভাল লাগে, অন্তৰত চুই যায়। আৰু যিবোৰ গান জুবিন দাই গায় সেইবোৰ মানে একদম অন্তৰত লাগি যোৱা গান। আচলতে ৰাইজৰ যোনটো সহানুভূতা জুবিন দাৰ, সেইটো আচলতে খুব ভাল লাগে মোৰ। আৰু জুবিন দাই বহুতখিনি মানুহক সহায় কৰিছে। মোক গোটেইখিনিয়ে ভাল লাগে। মাজে মাজে এটা কিবা যদি হয়তো কোনো ধৰি নাথাকে, কোনো মানুহেও নধৰে কেতিয়াবা যদি কিবা ভুল হৈ যায়। আৰু জুবিন মানুহ মাত্ৰেই ভুল হয়। এতিয়া মোৰ পৰা যদি কিবা এটা ভুল হয় সেইটো ৰাইজে যদি মাফ কৰি দিয়ে আৰু সেইটো থাকিব লাগিব এইখিনি আৰু গোটেইখিনি। তাৰপিছত জুবিন দাই যিখিনি কাম কৰি আছে তাৰ লগতে আমি আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ ডিব্ৰুগড় হৈ আমিও কাম কৰি গৈ আছোঁ। কিছুমান যেতিয়া আপোনাৰ বাৰিষা এমুখ হয় তেতিয়া আমি স্কুলে গৈ কিনি কিবা বৰঙণি দিওঁ, বা আমি DC পৰা পাৰ্মিশ্যন লৈ কিনি আপোনাৰ ৰাইজৰ পৰা পইচা সহায় বিচাৰি কিনি আমি সহায় কৰোঁ। প্ৰশ্ন এটা আছিলে, তুমি কৈছিলা যে মই আগতে চিঞৰি গান গাওঁ আৰু মই তেনেকেই সংগীতৰ মই মানে প্ৰয়াস কৰিছিলোঁ গান গাবলৈ। তোমাক যদি মই এটা সুধো প্ৰশ্ন এটা যে এতিয়া তুমি কাৰ গান শুনি বেছিকৈ তুমি চিঞৰিছিলা বুলিয়ে কৈছোঁ, কাৰ গান শুনি তুমি প্ৰথমে চিঞৰি পেলাই তুমি চেষ্টা কৰিছিলা যে মই এজন সংগীত শিল্পী হ'ম? হয়তো চাগে জুবিনেই হ'ব। জুবিন দাৰ কোনটো গীত? জুবিন দাৰ আগতে এতিয়াতো বহুতখিনি গান জুবিন দাৰ আছে। আগৰ গানখিনি মই এতিয়া নতুন গাই কিনি আগৰ গানবোৰ অলপ পাহৰি গৈছোঁ। মাজুলীত এজনী ছোৱালীয়ে দুখ পালে যি গান আছিলে, সেই গীতটো এসময়ত বৰ্তমান যিসকল উদীয়মান কণ্ঠশিল্পী আছে তেওঁলোকৰ মুখে মুখে আছিল। তেওঁলোকে আমাক কৈছিলে, যেনেকৈ পাখি নামৰ এখন এলবাম আছিলে জুবিনৰ, আটাইকেইটা গীতেই খুব ভাল হৈছিলে। তোমাৰ কোনটো গীতে তোমাক বেছিকৈ জুবিনৰ প্ৰতি আকৃষ্ট কৰিছিল যাতে জুবিনৰ দৰে হ'ম বুলি? যিহেতু তুমি সৰু আছিলা,
সেইকণ সময়ত পাখি 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 এই মনটো পাখি 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 এই মনটো গাই দিছোঁ। পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাওঁ উৰি উৰি পাখি মেলি যাওঁ উৰি জাকি মাৰি গৈ না এৰি অহা পদূলি বুটলিয়া নৰালি উৰি পাখি মেলি যাওঁ উৰি দেউতা হাঁহিৰে আইৰ সতে উমলিল ৰ'দে বৰষুণে ধেমালি আজলি হে আবেলি। ভৱিষ্যতে কাৰ লগত কাম কৰাৰ সপোন আছে? ভৱিষ্যতে আমাৰ অসমত এজনে যিজন ছ'চিয়েল মানুহ বুলি ক'লে জুবিন দা আছে। জুবিন দাৰ নিচিনাকৈ গানো যাতে গাব পাৰোঁ। আৰু কেতিয়াবা লগ পাইছা? জুবিন দাক লগটো পোৱা নাই, লগ কিন্তু পোৱাৰ সপোন আছে বুলি গম চেষ্টা কৰিছিলোঁ বহুতবাৰ লগ কৰিবলৈ। আমাৰ লাষ্ট টাইম জুবিন দা ডিকমলৈ আহিছিলে। ডিব্ৰুগড়ত মই চাবলৈ নাপালোঁ ইমান। ডিকমলৈ যাওঁতে মই 11:30মান বজাত মই আৰু মোৰ দাদা এজন গৈ আছিলোঁ বাইকত। গৈ থাকোঁতে বৰষুণ পূৰা দি আছিলে। তাৰ পৰা জুবিন দাক চাবই নাপালোঁ। মাজতে বাইকখন এক্সিডেণ্ট হৈ কিনে মাথাও ফাটিলে। মাথা ফাটিছে মোৰ। মাথা ফাটি কিনে 3টা চিলাই কৰিছোঁ আমি। সেইখিনি কিন্তু লগ পোৱা নাই আজিলৈকে। জুবিন দাক লগ কৰিবলৈ গৈ তোমাৰ মাথা ফাটিলে। অনুষ্ঠানৰ শেষত তোমাৰ অনুভৱ, আমাৰ এই বিশেষ অনুষ্ঠানৰ প্ৰতি তোমাৰ মতামত জানিব চেষ্টা কৰিম। লগতে তোমাৰ যদি কিছু আন্তৰিক কথা যদি ক'ব লগা আছে আমাৰ পেজত যেতিয়া ক'ব পাৰা। প্ৰথমেতো মই ব্ৰহ্মপুত্ৰ মিডিয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোক মাতি কিনি কলাক্ষেত্ৰৰ নিচিনা ইমান ভাল জেগাত আজি মোৰ ইণ্টাৰভিউ লৈছে মোৰ আৰু অনুপম দাৰ। বিশেষ মই ইমান নকওঁ। আমাৰ অনুপম দাৰ আমাৰ দুইজনে আমি এটা এলবামৰ নিচিনা কৰোঁ। এলবাম মানে তাত 1-2টা গান কৰি দিওঁ। তেজীমলা বুলি কয়, তাৰে গান আমি কাইলৈ এটা ৰিলিজ কৰিম। বিহু নহয়, এইটো বিহুসুৰীয়া গান। অনুপম দাই গোটেইখিনি কৰিছে। সুৰ মই আৰু অনুপম দা মিলি গৈছোঁ, আৰু কথাখিনি প্ৰণৱ দা বুলি আছে। মন্তুমণিৰ গান এবাৰ লিখিছিলে, বগী বগী ছোৱালী, তেখেতে গানটো দিছে। আৰু আমি ষ্টুডিঅ' ফিউজনত কৰিছোঁ মৰাণত, ভৰদাই কৈছে। তাকে অনুপম দা অলপ গাই দিলে বেছি ভাল পালোঁ হয়। কাইলৈ আমি চাগে ৰিলিজ কৰিমেই। কাইলৈ আমি ডিব্ৰুগড়লৈ গৈ কাইলৈ আমি কৰিমেই। আৰু অনুপম দা অলপ গীতটো গাই দিলে বেছি ভাল হ'ব। তাৰ ফিটখিনিয়ে মই অলপমান গাইছিলোঁ, সেইখিনি মই নাগালে হৈ যাব বাৰু, কিন্তু অনুপম দা অলপমান গীতটো গাই দিলে মানে আপোনালোকৰ পৰা প্ৰচাৰো পাব বা সকলোৱে শুনিবলৈ পাব। যে চুকে কোণে গৈ আমাৰ নিচিনা ছিংগাৰ আছে দুজন বোলে, চবে শুনিব আৰু গানটো। সেইকাৰণে অনুপম দা অলপ গাই দিয়ক আপুনি গানটো। গাইলোঁ। গীতটো গোৱাৰ আগতে আচলতে দুটামান গীতটোৰ বিষয়ে কৈ ল'ব বিচাৰিছোঁ। তেজীমলা বুলি এটা ছিৰিজ মই কৰি আছোঁ প্ৰায় 2014 চনৰ পৰা। আচলতে আমি দুইজন বা আমাৰ নিচিনা মই নাজানো, আমি দুজনৰ বিষয়ে কৈছোঁ। আমি দুজনৰ বিষয়ে আচলতে আমি এজন গানৰ ভোক লগা গায়ক। আৰু তোমালোক বা কালি নিউজ লাইভ তেওঁলোকে যোনটো আমাক প্ৰচাৰ কৰিছে বা আমি এনেকুৱা এটা অনুষ্ঠানত ভাগ ল'বলৈ পাইছোঁ, অলপ ভোক কমিছে নিচিনা লাগিছে। মানে গীতটি গোৱাৰ আগতে মই তাৰ বিষয়ে অলপ কৈ ল'ব বিচাৰিছোঁ। আমি তেজীমলা এটা ছিৰিজ কৰি আছিলোঁ প্ৰায় 2015 চনৰ পৰা, দুইজনে জড়িত তাত। এইবাৰ যোনটো গীত গাব লৈছোঁ বা মানে কাইলৈ ৰিলিজ দিম গীতটি, তেজীমলা 2 ৰেপ ভাৰ্চন। ৰেপ মানে আচলতে আজিকালি যোনটো চলিছে তেনেকুৱা ধৰণৰ বুলি ক'লে ভুল হ'ব। অলপ আমি বেলেগ ধৰণৰ কৈছোঁ গীতটি। আমাৰ অনুপ্ৰেৰণা লৈছোঁ আমি কৈলাশ জাহাৰক, আৰু তাৰে অলপ গাই দিছোঁ। কাইলৈ ৰিলিজ দিম আৰু সকলোৱে ছ'চিয়েল মিডিয়াতো পাব, আৰু বিভিন্ন ছাইটত মই গীত ৰিলিজ কৰিম। অকণমান গাই দিছোঁ, তাৰ ৰেপডোখৰ প্ৰথমতে গাই দিছোঁ বাৰু। লেঠি পেটি লাং ফাং নেখাটিব মোৰ লগত, আগে পিছে ডেকা ল'ৰা বহুত আছে মোৰ লগত। এবাৰ ফোন ঘূৰালে পলুৱাই আনিম বুলি ক'লে, যাকে ঝুমে গৈ ওলাবগৈ তোৰ ঘৰত। নামটো মোৰ অনুপম, গানকেহে গাং, ঘৰ হৈছে উজনি ডিব্ৰুগড় টিংখাং। তোৰেনো আশাতে তেজীমলা, আচুঙনো হৈ বৰলা, আচুঙনো হৈ বৰলা ভাত খাই। 30 পাৰ কৰিলোঁ তেজীমলা, ভাবোঙতে চিন্তুতে বহুজনীয়ে এৰি গ'ল কেৰেলা ফালে থাকোঁতে মই। অকণমান গাই দিলোঁ। কাইলৈ বাকীখিনি বেছি গোটেইখিনি গালে আচলতে মানুহ শুনিব মন নাযাব। কাইলৈ বাকীখিনি আপোনালোকৰ বিভিন্ন চাইডৰ আমি ৰিলিজ দিম, সকলোৱে শুনিব বুলি আশা থাকিল। তেজীমলা 2 ৰেপ ভাৰ্চন। ধন্যবাদ। আজি আমাৰ সৈতে আছিলে বিদুৰ মিংমা আৰু অনুপম দা, ডিব্ৰুগড়ৰ অনুপম দা। আৰু আজি ইমানতে আমি ব্ৰহ্মপুত্ৰ মিডিয়াৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।